মৰা নমস্কাৰ বন্ধুসকল, মাই ভাই 24 চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই এতিয়া বৰ্তমান আছোঁ পথাৰত। আজি মানে কি পথাৰত অলপ হাল মৰা হৈ আছে। তাৰপিছত দেখিলোঁ ওচৰতে সৰু মানে বলান এটা আছে, নদী এখন, আৰু তাত দেখিছোঁ মানে বহুতো কেঁকুৰা গাঁত আছে। আমি আজি কেঁকুৰা ধৰিম। কেঁকুৰাৰ লগত মানে কেঁকুৰা কেনেকৈ খায় আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব, আৰু তেতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ ভিডিঅ'টো চাই থাকক। কেঁকুৰা 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 একেলগে তাত লৈ আনো তাত থাকিব এতিয়া জোৰা জোৰা আছে কেঁকুৰা গুকিছে এইটো কেঁকুৰা ইয়া কেঁকুৰা ধৰিছে ইয়া তো গাইস ইয়া কেঁকুৰা ধৰিছে নদীত মাটিটো বনাই খোৱা হ'ব হা। তো ফ্ৰেণ্ডছ, আপোনালোকে কেঁকুৰা ধৰি পাইছেনে সেইটো জনাব। কেতিয়াবা কেঁকুৰা খাই পাইছেনে নাই সেইটো জনাব। বুটমাহ পাতৰ লগত চাটনি কৰি বহুত ভাল লাগে খাই। এইটো দেখিছে ফ্ৰেণ্ডছ, এনেকুৱা কেঁকুৰা গাঁত এইটো জানো এতিয়া আছেনে নাই? আছে, এইটো চাব দেই, ঢিলা কেঁকুৰা আছে দেখোন। এইটো কেঁকুৰা, এইটো এতিয়া খাম। এতিয়া যিমানবোৰ মই দেখাত এতিয়া এটা এটাকৈ কেঁকুৰা নাই গাঁতত, চব দুটা দুটাকৈ আছে। মানে কি আৰু এতিয়া সিহঁতে হয়তো কণী পাৰিব চাগে, সেইকাৰণে এটা এটা গাঁতত দুটা দুটা কেঁকুৰা থাকে। কেঁকুৰা বোলে খাব লাগে বোলে, মানুহে কোৱা শুনিছোঁ। মানে হেৰিৰ কাৰণে ভাল, ভিটামিন থাকে বোলে। কি কি ভিটামিন থাকে নাজানো বাৰু, খাব লাগে, খাওঁ আৰু। এইটো কেঁকুৰাটো পুৰি খাবলৈও ভাল। আপোনালোকে পুৰি খাইছেনে? কি কৰি আপোনালোকে পুৰি খায় নে কি কৰি খায় জনাবচোন। আমিতো ভাজিও খাওঁ, পুৰিও খাওঁ। দেখুৱাম আজি এনেকৈ খোৱা হয় কেঁকুৰা। চ' আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া কৈ দিলে তেওঁ, আমাৰ পোৱালি কি পোৱালি? হৰেণ পোৱালি। হৰেণ পোৱালিয়ে কৈ দিছে। তো দেখিছানে নাই, মই এখন পূৰা CRPFৰ পেণ্ট পিন্ধি আহি গৈছোঁ, ব্লেক কামানটো। এনেকুৱা এটা গাঁত নাই য'ত মই বোকা নাই, এনেকুৱা এখন পথাৰ নাই য'ত মই হাগা নাই। তো বন্ধুসকল, এইটো গাঁত চাওকচোন, চাব লাগিব ৰ'ব। বন্ধুসকল ঠেকেটা ভাঙি গ'ল। এইটো চাওক ইমান ডাঙৰকৈ মেলিছে। এইটো কামুৰিলে বাৰু কি হ'ব বাৰু? আঙুলি দেখোন ছিঙিয়ে যাব দেই। যদি মাইকীজনী আছে তো ফ্ৰেণ্ডছ, আইও কাপোৰ
अरे बहुत मनुष्य लग रहे हो मत करो रहने दो বন্ধুসকল দেখিছেনে এয়া তো ইমানখিনি পালোঁ আজি হৈ যাব হৈ গ'ল এতিয়া এইখন বাহনত যাম अभी मजा आएगा ना भिड़ो ফ্ৰেণ্ডছ এইটো আমাৰ গাঁৱৰ নামঘৰ এইখিনি কেঁকুৰা আৰু কেইটামান পাইছিলোঁ এই লগৰ এজনে লৈ গ'ল চাফা কৰিম এতিয়া আমি ধুনীয়াকৈ ধুই গুচাই চাফা কৰি ধুনীয়া দি পেলাই চৌকাটো বনাম ইয়াতে বনাই ভাজি পেলাই খাম ইমান ডাঙৰ কিবা খোৱা হ'ব বাকী এনেকৈ চাফা কৰি ভালকৈ তো ফাইনেলি বহুত সময় লাগিলে জুইডাল জ্বলাবলৈ নজ্বলে এবাৰ নুমাই গ'ল আকৌ জ্বলাইছোঁ এবাৰ তো বতাহো আহি আছে যে সেইকাৰণে অকণমান জুইডাল জ্বলোৱা দিগদাৰ হৈছে হ'ল এইখিনি কেঁকুৰাখিনি এনেকেদৰে চাফা কৰি পেলাই অমিতা দি পেলাই বনাম আৰু অমিতা আৰু আলু এয়া অমিতা আৰু আলু ধুনীয়াকৈ কাটি পেলাই পানীত তিয়াই থৈছোঁ পিঁয়াজ কাটি লৈছোঁ তাৰপিছত এইখিনি এনেকৈ ধুই কৰি চাফা কৰি লৈছোঁ কেঁকুৰাখিনি কেৰাহীটো এনেকৈ পাতি লৈছোঁ পাতি লৈ ইয়াত গৰম হ'ল তেল দিম সকল তেলখিনি গৰম হৈছে যেন পাইছোঁ পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি দিম অলপ ভাজিম পিঁয়াজখিনি যেতিয়া ধৰক অলপ গোল্ডেন কালাৰ হ'ব ব্ৰাউন কালাৰ তাৰপিছত আপোনাৰ কেঁকুৰাখিনি দিয়া হ'ব তো বন্ধুসকল অকণমান পিঁয়াজখিনি হৈছেগৈ বাৰু এতিয়া বৰ্তমান পিঁয়াজখিনি হৈ গ'ল অকণমান নিমখ দিছোঁ এতিয়া গোটা জিৰা মই পিচি লৈছিলোঁ হালধি দিছোঁ শুকান জলকীয়া আৰু আদা নহৰু আলু আৰু অমিতা অলপ পানী দিছোঁ দেখিছেনে ৰাইচ কি ধুনীয়া গোন্ধ খাওঁ খাওঁ লাগিছে তো অলপ সময়টো উতলিব দিম আৰু অকণমান ঢাকি দিম মিনিমাম লাগিব আৰু 10-15 মিনিট লাগিব তাৰপিছত খাই পেলাই কৈ আছোঁ আপোনালোক কেনেকুৱা লাগে এই বছৰৰ মানে প্ৰথম আজিয়ে খাইছোঁ কেঁকুৰা বন্ধুসকল প্ৰায় 20-25 মিনিট হৈ গ'ল পানী দি পেলাই উতলাই থকা সিজি গ'ল যেন লাগিছে প্ৰায় হৈ গ'ল বাৰু কি ধুনীয়া গোন্ধ তো আপোনালোকে দেখিছে এয়া কেঁকুৰা হৈছেগৈ আৰু 2-3 মিনিট তাৰপিছত এতিয়া নমাই দিম হৈ যাব সিজি গ'ল
ত' গাইছ আমি এতিয়া বৰ্তমান খাবলৈ আৰম্ভ কৰিছোঁ। কিন্তু আপোনালোকে দেখি আছে ভাইটি হয় কেনেকৈ গৈছে যায় মৰা হা চলা খাব পাৰিবি চলা এনেকুৱা চলা খাব নোৱাৰি কেনেকৈ গৈছে যা। ত' বন্ধুসকল আমি খোৱা আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকিব হা। কেনেকুৱা আছে অকণমান জ্বলা হ'ল বাৰু মইতো আইডিয়া নাপালোঁ জ্বলা। তো বন্ধুসকল এতিয়া খাই বৈ হৈ গ'ল, মানে অলপ জ্বলাও লাগিছে। হেঁপাহ পলোৱাই জলকীয়া দি লৈছিলোঁ যে একদম পূৰা মুখে চুখে লাগি গৈছে, জ্বলি আছে পূৰা। তো বেছি কথা নকওঁ, খাই বৈ হৈ গ'ল। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। ধন্যবাদ।